হেল্ল' এভৰিৱান, আজি জিকাৰ বাকলিৰ এটাৰ নিউ ৰেচিপি লৈ আহিছোঁ। মই বাৰু নিউ বুলিয়ে কৈছোঁ, হয়তো বহুতে তেনেকৈ খাই পাইছে। আপোনালোকে বাৰু এইটো জিকাৰ বাকলিৰ ৰেচিপিটো খাই পাইছেনে? ভিডিঅ'টো শেষলৈ চাই কিনে জনাবচোন। মই জিকাৰ বাকলি লৈ লৈছোঁ। কুমলীয়া হয় যিহেতুকে জিকাবোৰ আজিকালি, আৰু বাকলিখিনিও একেবাৰে পুৰঠ হোৱা নাই, কুমলীয়াই হৈ আছে। সেইটো কাৰণে ধুনীয়াকৈ মই বাকলিখিনি ওলাই লৈছোঁ, আৰু যিবোৰ মানে শিৰবোৰ যে থাকে ডাঠবোৰ সেইখিনি মই কাটি পেলাই দিছোঁ। মাজৰ বাকলিখিনিহে মানে লৈছোঁ, আৰু এইখিনি কুমলীয়াখিনি। আৰু এইটো ৰেচিপি বাকলিটো কুমলীয়া হৈ থাকিলেহে মানে খাবৰ কাৰণে সোৱাদ হয়। যদি ডাঠ হৈ যায়, বাকলিটো বুঢ়া হৈ যায়, তেতিয়াহ'লে খাবলৈ কিন্তু ভাল নালাগে। নতুনকৈ জিকাবোৰ ওলালে যিটো মানে বাকলিবোৰ কুমলীয়া হৈ থাকে ন, সেইটোৰহে এইটো ৰেচিপি খাই বহুত বেছি ভাল লাগে। এতিয়া মই এইখিনি লৈ লৈছোঁ। ইয়াৰ লগত একেলগে মই দি দিম কেইটামান জলকীয়া। মোৰ তাত থকা জলকীয়াকেইটাৰ জ্বলা বেছি নাছিলে কাৰণে মই অকণমান বেছিকৈ দিছোঁ, আৰু যদি আপোনালোকে জ্বলা বেছি খাই ভাল পায় তেতিয়াহ'লে দিব পাৰে। লগতে দি দিছোঁ মই 7-8 নহৰুখিনিও মই মাজেৰে ধুনীয়াকৈ ফালি দি দিছোঁ। এতিয়া মই এইখিনি একেলগে ভালদৰে 3বাৰমান ধুই ল'ম, যাতে জিকাৰ বাকলিখিনিত কোনো ধৰণৰ বালি চালি নাথাকে বা লেতেৰা নাথাকে, নহ'লে খাবলৈ নহয় একেবাৰে বেয়া লাগিব। সেইটো কাৰণে ভালদৰে ধুই লৈছোঁ, আৰু ইচ্ছা কৰিলে জিকাৰ বাকলিখিনি সৰু সৰুকৈ কাটি ল'বও পাৰে। মই এনেকৈ লৈ লৈছোঁ। এইফালে এতিয়া কেৰাহীটো গৰম কৰি অকণমান মিঠাতেল দিছোঁ, একেবাৰে অকণমান দি ভালদৰে তেলখিনি গৰম কৰি লৈ কিনে মই জিকাৰ বাকলি, নহৰু আৰু জলকীয়াখিনি দি দিছোঁ। আৰু এটা কথা, মই জলকীয়াখিনি মাজেৰে অকণমান ফালি দিছিলোঁ, সেইখিনি বাৰু দেখুওৱা নহ'লে। যদি ফালি দিয়া নহয় এনেকৈ ভাজিব ধৰিলে অকণমান ফুটিলে গাত ছিটিকিবৰ কাৰণে অলপ ভয় লাগে। লগতে দি দিছোঁ মই নিমখো দি দিছোঁ, জোখ অনুসৰি দিছোঁ। বস্তুখিনি যিমানখিনি সিমান হিচাপে নিমখটো দি ল'ব। আৰু এনেকৈ এতিয়া অকণমান দেৰি মই একেবাৰে গেছটো কমাই কিনে মই ভাজি ল'ম, আৰু মোটামুটি 3-4 মিনিটমান ভাজিলে হ'ব। গেছটো কমাই কিনে ভালদৰে মই ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া হৈয়ে গৈছে ভজা, ধুনীয়াকৈ সিজি গৈছে। এতিয়া একেবাৰে মানে গলি যাব নালাগে। এতিয়া মই এইখিনি ধুনীয়াকৈ ঠাণ্ডা হ'বৰ কাৰণে দি দিম, আৰু সিজিছে নে নাই চায়ো ল'লোঁ। এতিয়া ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিৰ জাৰটো লৈ লৈছোঁ, ইয়াতে দি দিছোঁ এতিয়া মই এইখিনি ভাজি থোৱা জিকাৰ বাকলি, জলকীয়া, নহৰুখিনি ধুনীয়াকৈ দি কিনে এতিয়া পেষ্ট এটা বনাই লওঁ। মই ধুনীয়াকৈ পেষ্টটো বনাই লৈছোঁ। ইয়াত পানী চানী দিব নালাগে, ধুনীয়াকৈ মিহি হৈ যায়। একেবাৰে মিহি নকৰিলেও একো নাই, মিহি নকৰিলেও বেয়া নালাগে খাই। এতিয়া ইয়াত দি দিম মই কেঁচা মিঠাতেল। এইটো চাটনিত যে কেঁচা মিঠাতেল অকণমান সৰহকৈ দিলে যে খাবৰ কাৰণে বহুত বেছি সোৱাদ লাগে। আপোনালোকে বাৰু জিকাৰ বাকলিৰ এনেকৈ চাটনি বনাই খাইছেনে? মই আজি চাটনিৰ ৰেচিপি বনালোঁ। জিকাৰ বাকলিৰ চাটনি যে খাই যে ইমান বেছি সোৱাদ লাগে। যদি আপোনালোকে ট্ৰাই কৰা নাই, ট্ৰাই কৰিব। আৰু ভিডিঅ'টো ভাল লাগে